পোনাৰুতি মোৰ ইমান পৰেও নাহিল নদী আজি আজি মোৰ মনত বাৰে বাৰে সংশয় ভাৱ হৈছে উদয় পোনাৰুতি মোৰ ইমান পৰে তহঁত ক'ত আছিলি বা চাহত বাৰু চাওঁচোন তহঁতে মোলৈ কি লৈ আনিছ লোৱা আই শ্ৰীৰামচন্দ্ৰই চক্ৰৱৰ্তী বুলি দিছিল অশ্ব আৰু সেই অশ্বই আমাৰ আশ্ৰমত সোমাই ভাঙিলে ফুলানি সেইকাৰণে বন্দী কৰি ৰাখিলো অশ্ব আৰু আই অশ্বৰ কাৰণে লাগিল তোমোৰণ আৰু বধ হ'ল শ্ৰীৰাম সহত তিনিও ভাতৃ আৰু এয়া চোৱা আই তোমাৰ দেখুৱাবলৈ ৰামৰ অলংকাৰ খুলি আনিছো আৰু আনিছো এটা দুৰ্জয় বান্দৰ তোমাৰ সৈতে যোৱা ভাই লৈ আনা সেই বান্দৰক ভাল লাগা এয়া কি শুনিছো মই ক'ত ক'তে দুৰ্জয় বান্দৰ ক'ত জয় শ্রীরাম জয় শ্রী মতি মতি কি কৰিলি বাচাহত ভাল খ্যাতি ৰাখিলি ল'ৰাত নিজ পিতৃক হত্যা কৰি বিধৱা কৰিলি মাতৃত্ব রাম নামে নহলে মাতৃত্ব জীব জীবনে জয় শ্রীরাম জয় শ্রীরাম জয় শ্রীরাম ক'ত আছে মোৰ প্ৰাণনাথ আৰু মোৰ চেহৰ দেহত মোক লৈ বোলা শুনো মোক লৈ বোলা তুমি দেখো নকৰা শ্ৰীৰামৰ সহিতে প্ৰাণদান দিলো মই বলা বলা এবে হনুমান মুনিবর যাও আমি সকলোতে অযোধ্যা নগৰ বলক পিতা বলা ভাই দাদা অশ্বমেধ মহাযজ্ঞৰ কৰি সমাপন আনন্দিত হ'ল আজি শ্ৰীৰামচন্দ্ৰ হয় দাদা মেলি দিল যজ্ঞাস্য ভাৰতৰ সকলো প্ৰান্ত কিন্তু নেদেখি জয়ৰ আশা ভাৰতৰ লক্ষ লক্ষ নৃপতিয়ে সমৰ্পিলে যজ্ঞাস্য আমাৰ পদত কিন্তু ভাইহঁত দাদা অৱশেষত পৰাজয় বৰণ কৰিলো আমি বাল্মীকিৰ আশ্ৰমত থকা দুটি শিশুৰ হাতত কিন্তু অদ্যপিও নাপালো পৰিচয় কিবা নাম কিবা ধাম কাৰোবাৰ সন্তান সিহঁত সঁচা দাদা সেই প্ৰশ্নই আজিও মোৰ মনে অস্থিৰ কৰি তুলিছে বাহ ইমান শক্তিধৰ কাৰোবাৰ উৰুক যাতে সন্তান সিহঁত সঁচা কথা ভাই দাদা দাদা মহৰ্ষি বাল্মীকিৰ সহিতে বালক দুটিৰ লগত আহিছিল কোনোবা আমাৰ সমীপে গতিকে দাদা লৈ আহিছো তোমাৰ সন্মুখলৈ উত্তম কৰিলা ভাই বেশ আহক 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 মুনিব আমাৰ সেৱা গ্ৰহণ কৰ চিৰঞ্জীৱ বাসহত এতিয়া যোৱা তোমালোকে মহাৰাজৰ চৰণত সেৱা কৰা ভাল গুৰুদেৱ প্ৰণাম মহাৰাজ উঠা উঠা বাচাহত কিন্তু হে ঋষি শ্ৰেষ্ঠ
অদ্যপিও নাপালো পৰিচয় এই বালক দুটি। প্রেম করেছে, কিন্তু তার আগতে সকলকে করেছো অনুরোধ ধৈর্য ধরে থাকিবা হোক। অৱশ্যে মণিবৰ আপুনি বেকত কৰক। ওরা ওরা সর্বজন কওক মুনিবৰ। বাল্মীকির আশ্রমত থকা পোনা দুটি, পোনা দুটি কাৰ কাৰ মণিবৰ? মুনিবৰ? বাল্মীকির আশ্রমত থকা পোনা দুটি দেবী জানকী। কি ক'লে মণিবৰ? কি কৈছে মণিবৰ? পোনা দুটি দেৱী জানকী? এই সঁচানে মণিবৰ? কি কৈছে মণিবৰ? পোনা দুটি, এই পোনা দুটি দেৱী জানকী? শুনিলা শুনিলানে ভাই হোক দাদা, এই পোনা দুটি দেৱী জানকী? হয় দাদা, তাৰ মানে এই পোনা দুটি এই পোনা দুটি তোমাৰেই সন্তান। আহা আহা বচাহত আহা, যিনো আহি তোমালোকে এই ৰামৰ কোমল কোলাত। দেখা দেখা সর্বজন ঈশ্বর লীলা লব কুশাই নিজ পিতৃ পৰিচয় লভিলা। আহা আহা বসাহ। রঘুমণি, মণিবৰ পোনা দুটিক তোমার কোলাত গতাব পৰা অধিকাৰ আমাৰ নাই। পোনা দুটি যাৰ আচলৰ ধন তেওঁহে কৰিব পাৰিব তোমাৰ হাততে। তাৰ মানে দেৱী জানকী? হয় কিন্তু মণিবৰ ৰঘুমণি, ৰৈ আছে দেৱী জানকী হনুমানৰ সহিতে সিংহ দুৱাৰ। কি কৈছে মণিবৰ? যোৱা লৈ আনা জানকীক এই নিশ্চয় মণিবৰ। ভাই ভৰত